হাই গাইজ, ইতিমধ্যে আপোনালোকে গম পাইছে যে ভাৰত চীনৰ মাজত যি সংঘৰ্ষ হৈছে আৰু এই সংঘৰ্ষৰ ফলত বহুতো আমাৰ সেনাজনৰ মৃত্যু হৈছে। আৰু এই মৃত্যুৰ পিছৰে পৰাই সেই কিছুমান সংগঠন প্ৰতিষ্ঠানে চেষ্টা কৰি আছে যে যিবোৰ চাইনিজ বস্তু আহে এই চাইনিজ বস্তুবোৰ সকলো বন্ধ কৰিব লাগে। অকল এপছবোৰ বন্ধ কৰিলে নহ'ব বা টিকটক, পাবজি ইয়াকে ধৰি আন কিছুমান বহুতো এপছ ডিলিট কৰিলে নহ'ব বা বন্ধ কৰিলে নহ'ব। তাৰ লগতে সেই চাইনিজ বস্তু যিবোৰ ইয়ালৈ আহে তো এই সকলোবোৰ বন্ধ কৰিব লাগে। আৰু ময়ো বিচাৰোঁ যে চাইনিজ বস্তু সকলো বন্ধ কৰিব লাগে। কাৰণ আপোনালোকে চাওক, যিবোৰ চাইনিজ বস্তু এটা আমাৰ ইয়ালৈ আহিব সেই বস্তুটোৰ দাম যথেষ্ট কম, আৰু আমাৰ ইয়াত উৎপাদিত বস্তুটোৰ সেই একে বস্তুটোৰে দাম কিছু বেছি। তো চাইনিজ বস্তু অহাৰ পৰা আমাৰ বস্তুবোৰৰ দাম কিয় বেছি বা সেই চাইনিজ বস্তুবোৰৰ দাম কিয় কম? তো আমাৰ ইয়াতে উৎপাদন কৰা শ্ৰমিকে সেই বস্তুটোৰ উচিত মূল্য কিয় নাপায়? তো সকলো ক'বলৈ চেষ্টা কৰিছোঁ আজি এই ভিডিঅ'টোত। তো বলক বেছি দেৰি নকৰে আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি চাওক, আপোনালোকে যিবোৰ ষ্টেচনাৰী দোকান আছে বা যিবোৰ ইলেক্ট্ৰনিক্সৰ দোকান আছে এই দোকানসমূহত সেই চাইনা বস্তুৰে ভৰি আছে। প্ৰায় 80% বস্তু সেই চাইনাৰ পৰা অহা। আমাক বস্তু লাগে বা সেই দোকানীবোৰে বিক্ৰী কৰে, কিন্তু লাভটো বেছি লাগে। বাকী যি হয় সেইটো পিছৰ কথা। তো এনেকৈ হ'লে সেই চাইনাৰ যিবোৰ উৎপাদন প্ৰতিষ্ঠান আছে বা যিবোৰ সেই ফেক্টৰী আছে সেইবোৰ লাহে লাহে উন্নত হৈ যাব। আৰু আমাৰ ইয়াত যিবোৰ প্ৰডাকশ্যন হয় এইবোৰৰ যদি বস্তু নিকিনে বা কিনা বেচা নহয় তেতিয়াহ'লে সেই প্ৰতিষ্ঠানসমূহ কেনেকৈ চলিব? তো সেই প্ৰতিষ্ঠানসমূহ লাহে লাহে বন্ধ হৈ যাব। এতিয়া চাওক, আপোনালোকে ধৰি লওক দুখন গামোচা, এখন উৎপাদিত চীনত আৰু এখন উৎপাদিত ভাৰতত। যদি ভাৰতত উৎপাদিত সেই গামোচাখনৰ মূল্য 150 টকা হয় বা চীনত উৎপাদিত সেই গামোচাখনৰ মূল্য যদি 100 টকা হয় তেতিয়াহ'লে কোনে 150 টকা দি গামোচা ল'ব? তো সকলোৱে 100 টকা দিয়ে গামোচা ল'ব। কিন্তু সেই 100 টকাৰ গামোচাখনে 150 টকীয়া গামোচাখনতকৈ আকৰ্ষণ বেছি, আৰু সেই গামোচাখনৰ দাম অলপ কম, মানে 50 টকা কম। আৰু ইয়াৰ ফলত সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ লাহে লাহে উন্নত হ'ব বা আকৰ্ষিত হ'ব মানুহৰ প্ৰতি। কিন্তু আমাৰ ভাৰততে উৎপাদিত সেই যদি গামোচাখনৰ ব্যৱসায়িক প্ৰতিষ্ঠান যদি ভাল নহয় বা বিক্ৰী নহয় তেতিয়াহ'লে কোন শিপিনীয়ে সেই কষ্ট কৰি সূতা কাটি তাঁত বয় কোনে সেই গামোচা বব? আৰু ইয়াৰ ফলত যিবোৰ আমাৰ গ্ৰাম্য উৎপাদিত সামগ্ৰী আছে বা গ্ৰাম্য উৎপাদিত যিবোৰ উদ্যোগ আছে এই উদ্যোগসমূহ লাহে লাহে বন্ধ হৈ যাব। আৰু ইয়াৰ ফলত তাত যিবোৰ কৰ্মকৰ্তা আছিল এই কৰ্মকৰ্তাসমূহ সকলোৱে নিবনুৱা হৈ যাব। আৰু ভাৰতত নিবনুৱাৰ সংখ্যা এনাই বেছি, আৰু যদি এই প্ৰতিষ্ঠানসমূহ বন্ধ হৈ যায় তেতিয়াহ'লে কি হ'ব? তো নিবনুৱাৰ সংখ্যা দিনক দিনে বাঢ়ি যাব। তো চাইনাৰ পৰা অহা যিবোৰ চাইনিজ বস্তু আছে এই সকলোবোৰ বন্ধ কৰি দিয়ক। সকলো দোকানতে কৈ দিয়ক যাতে সকলো দোকানে এই চাইনিজ বস্তু কোনো বিক্ৰী কৰিব নোৱাৰে, যাতে ভাৰতত উৎপাদিত সেই বস্তুৱে ভাৰততে থাকে আৰু ইয়াতে যাতে কিনা বেচা হয়। আৰু ইয়াৰ ফলত যাতে সেই শিপিনীসকলে বা সেই গাঁৱৰ সৰু সুৰা থলুৱা উদ্যোগ প্ৰতিষ্ঠানসমূহে নিজৰ সেই বস্তুৰ উচিত মূল্য পায়। তো তাৰ বাবে সকলো চাইনিজ বস্তু বৰ্জন কৰক। যদি চাইনিজ বস্তু সেই সকলো বন্ধ কৰি দিয়া হয় তেতিয়াহ'লে আমাৰ যিবোৰ সৰু সুৰা উদ্যোগ প্ৰতিষ্ঠান আছিল এই উদ্যোগ প্ৰতিষ্ঠানসমূহে লাহে লাহে উন্নত হ'ব। আৰু লগতে যিবোৰ আমাৰ নিবনুৱা সমস্যা আছে, যিবোৰ নিবনুৱা এনে আছে, তো এইসকলেও সেই উদ্যোগসমূহত কাম কৰাৰ বাবে কৰ্মসংস্থান পাব, যাৰ ফলত সেই নিবনুৱা সমস্যাটো লাহে লাহে কমি আহিব। আৰু সেই উদ্যোগত কাম কৰা উদ্যোগ প্ৰতিষ্ঠানসমূহৰ মানুহসকলেও উচিত মূল্যটো পাব, আৰু আমাৰ ভাৰতত উৎপাদিত সামগ্ৰী ভাৰততে থাকিব। তাৰোপৰি আমি যিবোৰ মোবাইল ব্যৱহাৰ কৰোঁ বা টিভি ব্যৱহাৰ কৰোঁ এইবোৰ যিবোৰ ডাইৰেক্ট চাইনাৰ পৰা আহে তো সেইবোৰতো ডাইৰেক্ট মেড ইন চাইনা বুলি লিখাই থাকে। আৰু যিবোৰ পাৰ্টছ আহে তো সেইবোৰ আমাৰ ইয়াতে জোৰা লগাই বা তৈয়াৰ কৰি কিনে ইয়াৰ ওপৰত মেড ইন ইণ্ডিয়া লগাই ইয়াতে বিক্ৰী কৰে। তো চাইনাৰ পৰা অহা মোবাইল হওক বা টিভি হওক বা পাৰ্টছ হওক সকলো বন্ধ কৰি দিয়ক। তো যিবোৰ সেই চাইনাৰ পৰা বস্তু আহে আৰু ইয়াত আমাৰ ভাৰততকৈ সেই চাইনাৰ দুগুণ পৰিমাণে লাভ হয়, তো মই ভাবোঁ এই সকলোবোৰ চাইনিজ বস্তু বন্ধ কৰিব লাগে। অকল টিকটক, পাবজি বা ইয়াকে ধৰি কেইটামান এপছ ডিলিট কৰিলে নহ'ব। চাইনিজ বস্তু সকলো বৰ্জন কৰক, সকলো বন্ধ কৰি দিয়ক। তো এইটো আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়।